মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ চেলফি আপলোড কৰিব পৰা নাই, সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা এখন ডাঙৰ আপডেট প্ৰদান কৰা হৈছে। তো যিসকল মানুহে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ চেলফি আপলোড কৰিব পৰা নাই, সেইসকল মানুহৰ কাৰণে অসম চৰকাৰে কি আপডেট লৈ আহিছে আপোনালোকে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ যে অসম চৰকাৰে যিসকল মানুহে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ চেলফি আপলোড কৰিব পৰা নাই, সেইসকল মানুহৰ কাৰণে কি আপডেট লৈ আহিছে। তো আপোনালোকে স্ক্ৰীনত চোৱা ধৰণে এখন আপডেট কিন্তু অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক ষ্টেপ বাই ষ্টেপ পঢ়ি শুনাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে 1 কোটি গছ পুলি ৰোপণেৰে অসমৰ অভিলেখ সৃষ্টিকাৰী যাত্ৰাত আপুনি অংশীদাৰ হওক। অসম চৰকাৰে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অসমৰ জনসাধাৰণক লৈ 1 কোটি বাণিজ্যিক গছ পুলি ৰোপণ কৰিছে। তো আপোনালোকে যদি এইখন গছ পুলি ৰোপণ আঁচনিত অংশীদাৰিত্ব কৰিছে বা আপোনালোকেও অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তেন্তে আপোনালোকৰ কাৰণে এখন ডাঙৰ খবৰ। তাৰপিছত আৰু লিখা আছে ৰোপণ কৰা গছ পুলিৰ সৈতে আপোনাৰ জিঅ'টেগযুক্ত ফটো গ্ৰহণ তথা আপলোড কৰি হওক এজন স্বীকৃত অংশীদাৰী। তো আপোনালোকে যেতিয়া গছ পুলিখন ৰোপণ কৰিছে, ৰোপণ কৰাৰ সময়ত আপোনালোকে গছ পুলিৰ লগত এখন চেলফি আপলোড কৰিব লাগিছিল অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইটত। কিন্তু বহু মানুহে ছাৰ্ভাৰৰ প্ৰব্লেম থকাৰ কাৰণে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইটত চেলফি আপলোড কৰিব পৰা নাই। সেইসকল মানুহৰ কাৰণে কিন্তু অসম চৰকাৰে এখন ডাঙৰ আপডেট প্ৰদান কৰিছে। তো সেইসকল মানুহৰ কাৰণে অসম চৰকাৰে কি কৈছে এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। তো ইয়াতে কোৱা হৈছে যে 17 ছেপ্টেম্বৰ 2023 পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ। তো যিসকল মানুহে 17 ছেপ্টেম্বৰ 2023 পুৱা 9 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত গছ পুলি ৰোপণ কৰি চেলফি উঠিছে, সেইসকল মানুহৰ কাৰণে অসম চৰকাৰৰ এখন বিশেষ জাননী। তো যিসকল মানুহে চেলফি আপলোড কৰিব পৰা নাই, সেইসকল মানুহৰ কাৰণে অসম চৰকাৰে কৈছে 17 ছেপ্টেম্বৰ পুৱা 9 বজাৰ পৰা 20 ছেপ্টেম্বৰ 2023 নিশা 12 বজালৈ। তো যিসকল মানুহে এতিয়ালৈকে চেলফি আপলোড কৰা নাই বা কৰিব পৰা নাই, ছাৰ্ভাৰৰ প্ৰব্লেম পাইছে, সেইসকল মানুহে অহা 20 ছেপ্টেম্বৰ 2023 তাৰিখৰ নিশা 12 বজালৈকে চেলফি আপলোড কৰাৰ সুবিধা লাভ কৰিব। তো আপোনালোকে যদি চেলফি এতিয়ালৈকে আপলোড কৰা নাই, তেন্তে কোনো সমস্যা নাই। আপোনালোকে অহা 20 তাৰিখৰ ভিতৰত যিকোনো এখন সময়ত আপোনালোকে চেলফিখন আপলোড কৰি দিলেই হৈ যাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।